This video is made for information and education purpose only. This video does not provide medical advice, treatment or services to you or any other individuals. We do not suggest you to take any medicines without proper prescription. The information provided here is adopted from the product we use. Kindly follow the information at own risk. Hello friend, welcome to the channel Pharmacist Mandira. আজি এই ভিডিওটো ডিসকাস কৰিম হাইপাৰটেনশন বা লো বিপি, লো ব্লাড প্ৰেছাৰ বা নিম্ন ৰক্তচাপ কি হয় আৰু নিম্ন ৰক্তচাপৰ বিষয়ে ডিটেইলছত এই ভিডিওটোত আমি ডিসকাস কৰিম ঘৰুৱাভাৱে কেনেকৈ আমি লো ব্লাড প্ৰেছাৰ বঢ়াব পাৰি আৰু তাৰ যত্ন ল'ব পাৰি তাৰ বিষয়ে এই ভিডিওটোত ডিটেইলছত আলোচনা কৰিম। তেনেহ'লে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে ইয়াত ভালকৈ আপুনি ইয়াৰ ইনফৰমেশ্যনখিনি ল'ব পাৰিব। যদি মোৰ চেনেলটো নতুন আপোনালোক তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি জানিম যে লো ব্লাড প্ৰেছাৰ কি হয়। তাৰ সহজ ভাষাত ক'বলৈ গ'লে লো ব্লাড প্ৰেছাৰ মানে যিটো আমাৰ নৰ্মেল আইডিয়েল ব্লাড প্ৰেছাৰ হয় আৰু যিটো নৰ্মেল ব্লাড প্ৰেছাৰ লেভেল থাকিব তাতকৈ যদি আমাৰ শৰীৰত ব্লাড প্ৰেছাৰ লেভেলটো কম থাকে তাকে আমি নিম্ন ৰক্তচাপ বুলি কওঁ। ব্লাড প্ৰেছাৰ নৰ্মেলি 120/80 হ'ব লাগে, যিটো আমি আইডিয়েল ব্লাড প্ৰেছাৰ বুলি কওঁ আৰু এইটো আইডিয়েল ব্লাড প্ৰেছাৰ হয়। আৰু যদি ব্লাড প্ৰেছাৰ 90/60 এইটো কম থাকে তেতিয়া আমি তাক লো ব্লাড প্ৰেছাৰ বুলি ধৰি লওঁ। আমি জানিম যে লো ব্লাড প্ৰেছাৰ লক্ষণ কি কি। ডিজিনেছ, শৰীৰৰ দুৰ্বল হোৱা, নচিয়া, মূৰ ঘূৰোৱা, ডিহাইড্ৰেশ্যন, জ্বলা কলা দেখা, ব্লাড ভিজন, যিটো ব্লাড ভিজন আমি ধোঁৱা কোৱা দেখা, ছালখন ফেটা পৰি যোৱা, ঠাণ্ডা লগা আদিবোৰ লক্ষণ লো ব্লাড প্ৰেছাৰত দেখা যায়। যিটো আমাৰ নিম্ন ৰক্তচাপৰ প্ৰব্লেম হ'লে আমাৰ এইকেইটা লক্ষণ দেখা দিলে আমি গম পাব পাৰোঁ যে আমাৰ নিম্ন ৰক্তচাপৰ প্ৰব্লেম হ'ব পাৰে। জানিম যে এই ৰোগৰ কাৰণনো কি কাৰণতনো আমাৰ নিম্ন ৰক্তচাপৰ সমস্যা হয় শৰীৰত। এই ৰোগৰ কাৰণ হৈছে শৰীৰত পুষ্টিকৰ খাদ্যৰ অভাৱ হোৱা, নিম্ন ৰক্তচাপৰ সমস্যাই দেখা দিয়ে বা লো বিপি তেনেকুৱা প্ৰব্লেমবোৰ হয়। বংশগত কাৰণতো লো বিপিৰ সমস্যা দেখা যায়। তেজৰ পৰিমাণ শৰীৰত কম হ'লেও এই ৰোগ হোৱা দেখা যায়, বিভিন্ন কাৰণত হোৱা দেখা যায়। এবাৰ আমি লো ব্লাড প্ৰেছাৰতনো কি ট্ৰিটমেণ্ট দিয়ে কি ট্ৰিটমেণ্টৰ সহায়ত আমি ঠিক কৰিব পাৰোঁ লো ব্লাড প্ৰেছাৰ তাৰ বিষয়ে আলোচনা কৰিম। নৰ্মেলি ব্লাড প্ৰেছাৰ কমিলে এটা ভাল মাল্টিভিটামিন দিয়া দেখা যায় আৰু যদি তাতকৈও বেছি কমি যায় তেতিয়া IV ফ্লুইড দিয়াও দেখা যায়, বাট চিকিৎসকে কৰিব। তাৰ বিষয়ে আমি এই ভিডিঅ'টোত বেছিকৈ ডিছকাছ নকৰোঁ। তাৰ কাৰণে আপোনালোকে এজন ভাল চিকিৎসকৰ পৰামৰ্শ লওক। এতিয়া আমি চাম যে ঘৰুৱাভাৱে কেনেকৈ লো ব্লাড প্ৰেছাৰ বঢ়াব পাৰি। টিপছ নম্বৰ 1, প্ৰথমতে এগিলাচ পানীত 1 চামুচ নিমখ মিক্স কৰি খুৱাই দিব। 10 পৰা 15 মিনিটৰ পিছত চাব ব্লাড প্ৰেছাৰ বাঢ়ি গৈছে, কিয়নো ছ'ডিয়ামে ব্লাড প্ৰেছাৰ ৰাইজ কৰে। টিপছ নম্বৰ 2, পানী বেছি খাব লাগিব, কিয়নো ফ্লুইড ইনক্ৰিজে ব্লাড ভলিউম ইনক্ৰিজ কৰাত সহায় কৰে আৰু ডিহাইড্ৰেশ্যন কম কৰাত সহায় কৰে আৰু আমাৰ বডিটোক হাইড্ৰেট কৰি ৰাখে। চ' পানী বেছি খাব লাগিব। পানী বেছি খালেও আমি ব্লাড প্ৰেছাৰটো বঢ়াব পাৰোঁ। টিপছ নম্বৰ 3, ভীমকলৰ দিল দুবাৰকৈ একেৰাহে 2-3 দিন ৰান্ধি খালেও বিপি বঢ়াত সহায় কৰে। কলৰ দিলৰ লগত পাৰচৰ মাংস খালেও লো বিপি বঢ়োৱাত সহায় কৰে। টিপছ নম্বৰ 4, আহাৰৰ লগত দিনে 2টা পিঁয়াজ আৰু 2টা কণী খালেও বিপি বঢ়োৱাত হেল্প কৰে। টিপছ নম্বৰ 5, মেডিটেশ্যন কৰিব লাগে। মেডিটেশ্যনেও আমাৰ ব্লাড প্ৰেছাৰ ৰাইজ কৰাত হেল্প কৰে। এতিয়া আমি জানিম যে লো বিপি সমস্যা হ'লে আমাৰ কাৰণে কি খালে ভাল আৰু কি খালে বেছি বেয়া। গৰম বস্তু খাব লাগে, যেনে কণী, মাছ, মাংস, পিঁয়াজ, কেঁচা ফল মূল আদি যথেষ্ট পৰিমাণে খাব লাগে। ৰসাল বস্তু খাব লাগে, ভীমকলৰ পচলা যেনে কলা কচুৰি ঠাৰি আদি ৰান্ধি খাব লাগে, যিবোৰে আমাক লো বিপি বঢ়াত হেল্প কৰে। আৰু কি খাব নালাগে বা কি কৰিব নালাগে, যেনে বিড়ি, চিগাৰেট আদি খাব নালাগে আৰু অধিক শৰীৰৰ শাৰীৰিক বা মানসিক শ্ৰম কৰিব নালাগে, যেনে চিন্তা বা দুখ বেজাৰ এইবোৰ কৰিব নালাগে।
আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব মই ৰিপ্লাই কৰিব ট্ৰাই কৰিম লাইক কৰি দিব আৰু হেল্থ ৰিলেটেড টপিকত ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে শ্বেয়াৰ কৰিব যাতে সকলোৰে হেল্প হয় ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ